দোস্ত কাম টু মাই চেনেল নিউজ ব্লগ তো আজি মই চাইকেলখন ঠিক কৰি তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ চক এইটো মই চাকা চবল কৈছিলোঁ তো দোস্ত এইডাল ওলাইছোঁ সেইডাল লগাইছোঁ মানে চাইকেলখন পৰি থাকে সেইবাবে এটা চাকা লগাইছোঁ এটা চকাটো চবতে লাগে ন এইয়া চক এই চব নাট চাট মোৰ ওচৰতে আছে তো দোস্ত এইবিলাক এতিয়া মই লগাম কেনেকৈ লগাই আপোনালোকক দেখাম আপোনালোকৰ ঘৰত যদি কিবা চাইকেল দোস্ত মোৰ চাইকেলখন এতিয়া লগাম চাইকেলখন ভাঙিলে এতিয়া লগাব লাগিব তো দোস্ত আপোনালোকে ভিডিঅ'টো এনজয় এইটো যি আছে এইটো বস্তুটো এইটো ইফালে এইটো এনেকুৱা কৰি কিনে এইটো যি আছে এইটো এনেকৈ সোমাই পিনে এইটো যি এনেকৈ দি দিব অ'কে এইটো যি আছে এইটো মোৰ এটা ৰ'ব বস্তু আছে এইটো যি আছে এইটো ইয়াত এনেকৈ এটা ফুটা হৈ যাব ন এইটো চাওক এইটো ফুটা আছে ন এইটো এতিয়া এনেকৈ সোমাই দিলোঁ এতিয়া আমি টাইট কৰিব লাগিব স্ক্ৰু ড্ৰাইভাৰ আছে আপোনালোকে তো দোস্ত তো লগাই থাকতে তো লাগি গ'ল হাতে দি দিব ফাৰ্ষ্ট ঠিক আছে তাৰপিছত এনেকৈ মোৰো চাইকেলখন দোস্ত অলপমান বেয়া হৈছে চাকাটো নিজে পামচাৰ হৈছে পাম দিব লগা হৈছে টিউবটো বদলাব লাগিব সেইকাৰণে শিৱ পূজাততো আমি গাঁৱত যাম গাঁৱত যোৱা এটা ভিডিঅ' বনাওঁ শিৱ পূজাৰো ভিডিঅ' বনাব লাগে বহুত কষ্ট কৰিব লাগে ভিডিঅ' বনাব লাগে তো চাইকেলখনটো ঠিক কৰিলোঁ অলপমান চলাই দেখাত আগৰ তাততো পামচাৰ হৈ গ'ল আৰু বেয়া কথা হৈ গ'ল যদি আপোনাৰ পামচাৰটো নহ'ল হয় আপোনালোকক চাইকেলটো অলপমান চলাই দেখাম ব'লক ব্ৰেক চেক এনেকৈ মাৰি থ'ব ব'লক ধীৰে ধীৰে যায় এয়া দোস্ত মামাহঁতৰ গাঁৱত শোভাযাত্ৰা শিৱ পূজাৰ তো দোস্ত আমি শোভাযাত্ৰাত আহিছোঁ নলবাৰীত মামা ঘৰত এয়া চক ইমান মানুহ তো দোস্ত মই ইয়াৰ লগবিলাকৰ লগত একদম মজাকৈ খেলি আছোঁ বহুত ভাল লাগিছে তো দোস্ত ভিডিঅ'টো এইখিনি আছিল ভাল লাগিছে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব লগতে কমেণ্টটো দবাই